চাওক অসম কোঅপাৰেটিভ এপেক্স বেংকৰ 1948 চনত জন্ম হোৱাৰ পাছৰ পৰাই মেণ্ডেটটোৱে হৈছে যে অসমৰ সমূহ কৃষক ৰাইজৰ কাৰণে কৃষি ঋণ দি আহিব লাগে। এই যি মেণ্ডেট, এই মেণ্ডেটটো আগত ৰাখিয়ে অসম কোঅপাৰেটিভ এপেক্স বেংকে ইয়াৰ যি 67টা ব্ৰাঞ্চ আছে, এই ব্ৰাঞ্চৰ জৰিয়তে সমবায় সমিতিসমূহৰ জৰিয়তে কৃষকসকলৰ কাৰণে কৃষি ঋণ দি আহিছে। ৰুণিখাটা শান্তিপুৰ সমবায় সমিতিখন এনেকুৱা এখন সমবায় সমিতি যি 2,20,000 টকা লৈ এটা সময়ত আজিৰ পৰা 10-15 বছৰৰ আগতে কৃষকসকলক ঋণ দি যি ব্যৱস্থা আৰম্ভ কৰিছিল, তাৰ পাছৰ পৰা আমি আজিৰ দিনত প্ৰায় 9,33 লাখ টকা দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূলতে হ'ল ছ'চাইটিখনৰ দায়িত্ববোধতা, ইয়াৰ সদস্যসকলৰ কৰ্তব্যনিষ্ঠাপৰায়ণতা আৰু তেওঁলোকে ডেডিকেটেডলি তেওঁলোকৰ কৃষিকৰ্ম কৰি গৈছে আৰু কৃষিকৰ্মৰ পৰা যি উৎপাদন হয়, উৎপাদনসমূহ বিক্ৰী কৰি ছ'চাইটিখনক সময়মতে টকা ঘূৰাই দিছে আৰু ছ'চাইটিখনে বেংকক সেই টকা সময়মতে ঘূৰাই দিছে। যোৱা বছৰ প্ৰায় 8 কোটি টকা দিয়া গৈছিল। সেই 8 কোটি টকা তেওঁলোকে সময়মতে পৰিশোধ কৰিলে, অলমষ্ট 70% ৰিটাৰ্ণ কৰিলে আৰু তাৰ বাকীখিনিও অতি সোনকালে তেখেতসকলে ৰিটাৰ্ণ কৰিব। কিন্তু এই বছৰ আমি যোৱা বছৰ যিসকল কৃষকে ঋণ লৈছিল, সেইসকলৰ উপৰিও নতুন কিছু কৃষক সদস্যক ইয়াত ভৰ্তি কৰোৱা গৈছে, তেখেতসকলেও লৈছে আৰু ইয়াৰ পৰা প্ৰায় এই যে 9,33 লাখ টকাৰ ইয়াৰ পৰা প্ৰায় 586জন কৃষক লাভৱান্বিত হ'ব। ধন্যবাদ। 2,20,000 টকা দি ঋণ লৈ আপোনালোকে এপেক্স বেংকৰ পৰা আপোনালোকে এই ঋণ ব্যৱস্থা আৰম্ভ কৰিছে আৰু এইটো আজিৰ দিনত 10 বছৰ পিছত 9 কোটি টকা 33 লাখ টকা। এই সফলতাটো আহিল কেনেকৈ? এইটো আৰু কাহিনীটো কি? এই অঞ্চলৰ মানুহৰ এটা বদনাম আছিল যে ঋণ ল'লে টকা ঘূৰাই নিয়ে। আমি ডেডিকেটলি ফাৰ্ষ্ট হ'ল আমাৰ বৰ্ড অফ ডাইৰেক্টৰ কাৰ্যকাৰী কমিটি আৰু সভাপতি এক্টিভ, তেখেতসকলে সহযোগ কৰিছে। মই গাইডলাইন কৰা কথা মানিছে, সেইমতে আমি কাম কৰিলোঁ। তাৰপিছত আমি আবাদাৰী আফাদ VCDC ৱাইজ গাঁও পঞ্চায়ত ৱাইজ যিটো আবাদাৰী আফাদ মানে কৃষক সভা গঠন কৰিছোঁ। এই কৃষক সভাই ৰাইজক বুজাব পাৰিছে আপোনালোকে লোন ঘূৰালে কম সময়ৰ ভিতৰত আকৌ ঘূৰাব পাৰিলে আপোনালোকে ঋণ পাব। এইটো হৈ পেলাই এই 10 বছৰৰ ভিতৰতে এই আগৰ গাইডলাইন আমি লৈছোঁ। ৰাইজে যোৱা বছৰ আপোনালোকে 8 কোটি টকা ঋণ দিছিল, হয়। এই বছৰ কিমান টকা এইটো উভতাই পালে? আমি 6.5 কোটি টকা উভতাই পালোঁ। বাকীখিনি আমি অলপ আগত কৰিছোঁ। আবাদাৰীসকলে কথা দিছে 1.5 কোটি আমি আৰু 30 তাৰিখৰ আগত ৰিফাণ্ড কৰাৰ আমি চেষ্টা কৰিম। কনফিডেণ্ট, আত্মবিশ্বাস আছে আমাৰ। এই অঞ্চলৰ ৰাইজেও বুজিছে। আগত যে বড়োলেণ্ড আৰু চিৰাং ডিষ্ট্ৰিক্ট বুলি ক'লে মানুহে সোমাই পেলাই ভয় কৰিছে, এতিয়া এই অঞ্চলৰ ৰাইজে ডেভেলপ কৰিব লাগে এইটো বুজিছে। গতিকে তেখেতসকলে আমাক সহযোগ কৰাৰ কাৰণে, অংশীদাৰসকলে সহযোগ কৰাৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। তাত মূলত এক্টিভ BOD প্লাছ আবাদাৰী আফাদ। আজি 9,33,100,000 টকা টোটাল দিয়া হ'ল। 588 মেম্বাৰ। এই অঞ্চলৰ মানুহে মূলত কিহৰ ওপৰত খেতি কৰে যে যাৰ কাৰণে তেওঁলোকে ভেৰিয়াছ আছে। চালি খেতি মেইন, তাৰপিছত আহু, মৰাপাট, সৰিয়হ, হালদি, আদাটো অলপ ঢাল এলেকা হ'ল ইয়াত। আৰু হালদি খেতি কৰিব বিচৰাটো আপোনাৰ ৰিস্ক নাই, মৰি নাযায়। আদা হ'লে মৰি যায়। আৰু শ্বৰ্ট টাৰ্মৰ যেনেকুৱা কৃষি আপোনাৰ চালিয়া বেলেগ লোন কৰিলে 3 মাহত ঘূৰাব লাগে, বাৰিষা কালত অভাৱ হৈ যায় মানুহৰ। গতিকে এইটো 1 বছৰ আমি সময় পাম, ছিজন টু ছিজন। বাই চান্স কিবা ফেল হ'লেও সৰিয়হ বেলেগ বস্তু তামোল বিক্ৰী কৰি হ'লেও ৰিকভাৰ কৰিব পাৰে।